বহুত বেছি ভয় লাগিছে দেই এই ৰাস্তাটোত। এইটো চাওক আপোনাক ক'ত উঠি আহিছোঁ আমি। এয়া আমাৰ পুৰি আহি পালে। কেইখন দিছে পুৰি? 4খন। চব্জি আৰু এইটো পিঁয়াজ চাটনি। এয়া আমি জাষ্ট পুৰি চব্জি আৰু আপোনাৰ চাহ খাই ল'লোঁ। এতিয়া আমি ব্ৰেকফাষ্টটো হৈ গ'ল আৰু এতিয়া আমি গৈ থাকিম ডাইৰেক্ট। এতিয়া ফটককৈ নৰখোঁ আৰু হোটেলত খালোঁ মহাৰাজা। এইটো হেৰিৰ ওচৰতে হয় আপোনাৰ কি কয় এইখিনি ৰঙাজানৰ ওচৰতে হয়, নাগালেণ্ড বাইপাছ যোৱা ৰাস্তাত। চ' চব্জিটো ইমান ভাল নহয় বাৰু, কিন্তু চাহকাপ খাই ভাল লাগিলে। মিনিট হৈ গ'ল, আমি পোৱাই নাই চিলনীজন। আমাৰ নম্বৰ ৰিজাৰ্ভে শেষ। এয়া আমি চিলনীজন পালোহি। চিলনীজন আমাৰ হেৰি নপৰে ন, গোলাঘাটত নপৰে ন, কাৰ্বি আংলং পৰে। চিলনীজন পাই গ'লোঁ। এতিয়া ইয়াত পানীৰ বটল দুটামান কিনিব লাগিব। চ' দোকানৰ পৰা পানীৰ বটল দুটা লৈ আনো, যিহেতু ইয়াৰ আগত দোকান চোকান নাপাম আৰু আমি। পানীৰ বটল এইটো দেওপানী দুৰ্গা মন্দিৰ। আমি এইমাত্ৰ দেওপানী পাৰ হ'লোঁ। তাৰপিছত এইফালে মই যে দেখালোঁ আপোনালোকক, সেইফালে দেওপানীৰ দুৰ্গা মন্দিৰ যায়। আমি আহি আছোঁ এতিয়া। বেকগ্ৰাউণ্ডত আপোনালোকে গানটো শুনিছে নহয়, বৰ ধুনীয়া এটা জুবিনদাৰ গান বাজি আছে। नहीं बैकग्राउंड में गाना चल रहा है ना, वो मतलब जुबिंदा का है ना, वो बहुत अच्छा है। So overall we are enjoying the trip ना? Yeah, overall we are enjoying the trip bro. আৰু যোৱাকালি আমাৰ জুবিনদাৰ বাৰ্থডে আছিল। চ' আমি বাৰ্থডে চেলিব্ৰেশ্যন তাতে কৰিম জুবিনদাৰ লেটলি অলপ। চ' ইয়াৰ পৰা হেপী বাৰ্থডে জুবিনদা। আমি এতিয়া এই ডিমাপুৰত যোৱা ৰাস্তাটোৰ পৰা ইফালে ৰাইট চাইডত কাটি সোমাইছোঁ। এইটো চাগে ডিফু হৈ পেলাই যাব। বৰ ধুনীয়া।
আৰু ডিফু টাউনখন সঁচাকৈ বৰ ধুনীয়া দেই হা ডিফু টাউনখন সঁচাকৈ বৰ ধুনীয়া লাগিলে আমি লামডিং ৰোডত আছোঁ জাষ্ট ডিফু পাৰ হৈ আহিলোঁ চাহ খাবলৈ সোমাইছোঁ চব হাই কয় দে হেল্ল' किलोमीटर नहीं है नहीं नहीं दूसरा रूट है और कौन सा रूट होगा तुमको बाइक फ्लाइट जाना पड़ेगा फिर पार हो जाते तुमको फ्लाइट नहीं जाता है सर कौन बोला मैं भूटान में जाता है हाँ भूटान जे जितु जे रजार जे जितु घर हे यहाँ से गोलाघाट से 800 किलोमीटर नहीं वो रोंगिया होके जाता है आपने ডিফুৰ পৰা আপোনাৰ আধা ঘণ্টাৰ বেছি হ'ল আৰু ডিফু পাৰ হৈ অহা এতিয়া আমি লামডিঙৰ ফালে গৈ আছোঁ মানে লামডিং পাম আৰু কিমান টাইম লাগে গম পোৱা নাই কাৰণ ইয়াত ভালকৈ নেটৱৰ্কটোও নাপায় যে লামডিং ৰাস্তাটো মজা লাগিছে আপোনাৰ দুফালে ধুনীয়া পাহাৰ গ্ৰীনাৰী মাজে মাজে সৰু ৰাস্তাটো মজা লাগিছে মানে এয়া আমি মানে মাজ ৰাস্তাৰ ধুনীয়াকৈ ৰৈছোঁ ৰাস্তাটো বৰ ধুনীয়া আৰু চাৰিওফালে জংঘল পূৰা একদম এয়া চাওক গ্ৰীনাৰীটো কেনেকুৱা লাগিছে There's not much to do when all I can is thinking about you. Not doing well, don't know where you are, 'cause you're not here. It's been way too long. If I could lay down beside you, I would, when nothing really matters, that's all I wanna do. I hope that you are safe and that I will see you soon. If I could lay down beside you, I would. এয়া আমি লামডিং পাৰ হৈ আহিলোঁ এইখিনিত এখন ব্ৰিজ আছে ইয়াত মানে এইটো চিনটো ইমান ধুনীয়া সেইকাৰণে আমি গাড়ীখন ৰখাই পেলাই অলপমান বোলো ফটো উঠোঁ আপোনালোকৰ চাওক মোৰ লগতে ইমান ধুনীয়া লাগিছে মজা লাগিছে ভেলীটো একদম সেইফালেও আছে ধুনীয়া পাহাৰ কিন্তু খালি এইটো ৰাস্তাটো এতিয়া পাৰ হ'বলৈ দিগদাৰ হ'ব কাৰণ এখন ব্ৰিজ যে এইটো চাই লওক Even if you're gone, I won't forget you. You're all I know, what I need, and that ain't changing. Even if you're gone, I will remember. আমি লামডিং পাৰ হৈ আহিলোঁ এতিয়া আমি আপোনাৰ মাইবঙৰ পিনে গৈ আছোঁ মাইবং হৈ পেলাই হাফলং যাব লাগিব মাইবঙৰ পৰা আপোনাৰ হাফলঙলৈকে 2 ঘণ্টা 1.5 ঘণ্টামান লাগে চাগে ইমান এটা গম পোৱা নাই আৰু ইয়াৰ এতিয়া আমি য'ত আছোঁ মানে ইয়াৰ পৰা আপোনাৰ মাইবঙলৈ প্ৰায় 30 মিনিট 35 মিনিট এনেকুৱা টাইম দেখাই আছে গুগল মেপত এইখিনি ঠাইত নেটৱৰ্কো নাপায় গোটেই পাহাৰ আৰু জংঘল
24 के पहले नहीं जाएगा एया ठीक है मैं कुछ जुगाड़ ভাত लगा খাবলৈ লৈছোঁ আমি এয়া ভাত দালি তাৰপিছত এইটো কিবা এটা মিক্স ভেজ अरे हम लोग এইটো আলু ভাজি इधर ब्लॉगिंग चल আৰু रहा है মাংস एक তাৰপিছত तू बोला था ना खिलाएगा এইটোৱে আৰু খাবলৈ মাত্ৰ ভাতটো খাই ল'লোঁ এইখিনি ঠাইতকৈ একচুৱেলি 0 পইণ্ট আৰু আমি এইখন ধাবাত খালোঁ মানে আহাৰ ধাবা বুলি পেলাই আপোনালোকৰ ধাবাখন দেখাই আছোঁ এইখন ধাবা ইয়াত খাবলৈ ভালেই হয় আহিছিলোঁ এইটো ৰাস্তাৰে আহিছোঁ আৰু এনেকৈ আমি এইফালে গুচি যাম আৰু এইফালে এটা বোলে হেৰি আছে ৱেলকাম টু কি আছিল মাইবঙৰ ৰজাৰ দিনৰ শিলৰ ঘৰ আমি তাকে চাবলৈ গৈ আছোঁ বলক মোৰ লগতে আমি এতিয়া এই মাইবঙৰ ৰজাদিনীয়া শিলৰ ঘৰ চাবলৈ আহি আছোঁ ৰাস্তাটো ইমান ভয়ানক লাইফত দেখা নাই ইমান ভয় লগা ৰাস্তা সৰু ৰাস্তা আৰু ইমান ভয় লগা ৰাস্তা ন আপোনালোকে চালে গম লাহে লাহে চলোৱা বাবা आप दुकान चले হৰণ দিয়া এইটো দেখিছে নহয় এইফালে চাওক matters, that's all I wanna do. I hope that you're safe and that I will see you soon. বেছি আপ If I could lay down beside you, I would. If I could lay down beside you, I would. When nothing really matters, that's all I want. পুৰা জংঘল I hope that you're safe and that I will see you soon. If I could lay down beside you, I would. इमान दूर बोली कसले आगे प्लेन में ये गाड़ी घुमा लेते हैं ये रास्ता ये नहीं है शायद हम लोग पूरा ऊपर उठ गया ना जगह न ये किनारत এইটো কি দটো কিনাৰত নোৱাৰিবা ঘূৰাই লোৱা বে আৰু আগত নাযাওঁ ভাল লগা নাই হয়নে ভাল লগা নাই চাবা দেই তোমাৰ একদম হেৰি আছে কিন্তু নামি ঘাট আছে মই নামি আছোঁ আহা বেক কৰা লাহে লাহে কৰিবা আকৌ না বেক কৰা এইখিনিত যাব অঁ কৰা বেক কৰা বাস বেক কৰা বহুত বেছি ভয় লাগিছে দেই এই ৰাস্তাটোত এইটো চাওক আপোনাক ক'ত উঠি আহিছোঁ আমি ৰজাদিনীয়া ঘৰ বিচাৰি পেলাই নাই আৰু আগত গৈ থাকিলে আপুনি ন হা होगा शायद इधर भी होगा तो बहुत ऊपर नहीं है भाई रास्ता कुछ अच्छा नहीं लगा এতিয়া আপোনালোক দেখাম আমি কেনেকৈ কিমান ওপৰলৈকে উঠি আহিছোঁ ৰাস্তাটো কিমান ডেঞ্জাৰ That's all I wanna do. I hope that you're safe and that I will see you soon. If I could lay down beside you, I would. I would. That's all I wanna do. I hope that you're safe and that I will see you soon. If I could lay down beside you, I would. I would. I would. I would. That's all I wanna do. I hope that
that you were safe and that I will see you soon. If I can lay down beside you, I would, I would, I would, I would. That's all I wanna do. I hope that you are safe and that I will see you soon. If I can lay down beside you, I would, I would, I would, I would. That's all I wanna do. I hope that you are safe and that I will see you soon. মোৰ মতে এইটোৱে নেকি হ'ব নেকি এইটোৱে এইটোৱে নেকি এইটো একচুৱেলি কণ্ডিশ্যনটো এনেকুৱা হ'ল আমি এটা ভুল ৰাস্তাত গুচি গ'লোঁ আমি যিখন ঠাইত আহিছোঁ তাৰ পৰা একচুৱেলি আপোনাৰ দেখাই আছোঁ আমি এই নদীখন পাৰ হৈ আহিছিলোঁ আহি পেলাই এইটো ৰাস্তাৰে আহি এইটো দেখিছোঁ আমি ইমান লক্ষ্য কৰা নাই তাৰপিছত এইটো ৰাস্তাৰে ওপৰলৈকে উঠি গ'লোঁ আপুনি ক্লিপকেইটা দেখা পাইছে চাগে আপোনালোকে একচুৱেলি আমি আহিছিলোঁ ক'ৰবাত গুচি গ'লোঁ ক'ৰবাত একদম পাহাৰৰ ওপৰত গুচি গ'লোঁ আৰু পাহাৰৰ ওপৰত যিটোহে ভয়ানক ৰাস্তা মাইবঙৰ ৰজাৰ দিনৰ শিলৰ ঘৰ বলক আপোনালোকক ওচৰৰ পৰা দেখাম এইটো এইটোৱে হ'ল মাইবঙৰ ৰজাৰ দিনৰ শিলৰ ঘৰ বহুত শিলত ভয় লগা পিছল এইটোৱে হ'ল মাইবঙৰ শিলৰ ঘৰ ৰজাদিনীয়া এই দেখিছেনে শিলটো কিমান ডাঙৰ এইটো শিল কাটি কাটি এটা সময়ত ওলাইছিল চাগে আৰু এইটো শিলটো কিমান ডাঙৰ ধুনীয়া আপোনালোকে চাওক এই ট্ৰেইনখন গৈ আছে দেখিছেনে ইমান ধুনীয়া ওপৰৰে ব্ৰিজেৰে এই চাওক ইয়াত বেছি দেৰি কৰি আমাৰ লাভ নহ'ব সেইটো শিলৰ ঘৰটো চ' এতিয়া আমি নেক্সট হাফলং বুলি গৈ থাকোঁ নহ'লে আমাৰ বহুত গধূলিয়ে হৈ যাব হাফলং পাওঁতে আপোনালোকক এতিয়া দেখাম মই কোনটো আমি নদী পাৰ হৈ আহি পেলাই এইটো পালোহি একচুৱেলি ইয়ালৈকে কোনো কানেক্টিভিটি ৰাস্তা নাই নদীটো পাৰ হৈ আহিবই লাগিব দলং চলং একো নাই ব'লা এই চব ৰাস্তা নাই আমি কেনেকৈ আহিছিলোঁ এতিয়া আপোনালোকক দেখাওঁ আমি কোনখন নদী পাৰ হৈ পেলাই এই আপোনাৰ এই ৰজাদিনীয়া শিলৰ ঘৰটো চাবলৈ আহিছিলোঁ একচুৱেলি এইটো ৰাস্তা নাই চ' নদীখন পাৰ হৈয়ে আহিব লাগে আপুনি গাড়ী লৈ আহে খোজকাঢ়ি আহে যেনেকৈ বাৰিষাৰ দিনত এতিয়া চাগে পানী হ'ব এতিয়াতো পানী ইমান এটা দেখাই আছোঁ মই মাহুৱা নদী চব পানী কি ধুনীয়াকৈ বৈ আছে আগৰ ৰাস্তাটো দিয়ে যোৱা চব মানুহবিলাকে গা ধুই
আমি এতিয়া এইখন হোটেলত খাইছিলোঁ এইখনৰ ওচৰতে আছিলে একচুৱেলি শিলৰ ঘৰটো চ' আমি ৰিটাৰ্ণ হ'লোঁ যিহেতু উল্টা পুল্টা হৈ গ'ল ৰাস্তাও আমাৰ ভুল হৈ গ'ল ক'ত উঠি গ'লোঁ ঠিকনা নোহোৱা গ'ল ইমান ভয় লগা ৰাস্তাত আমি উঠি যাব লগা হয় কিন্তু ওচৰতে আছিলে বস্তুটো আমি লক্ষ্য নকৰিলোঁ চ' একো নাই যি হওক আমি এতিয়া আকৌ হাফলং অভিমুখে গৈ আছোঁ ইয়াৰ পৰা মষ্ট প্ৰবেবলি হাফলং আপোনাৰ 2 ঘণ্টা লাগিব আপোনালোকক দেখাই গৈ থাকিম মই That's all I wanna do. I hope that you're safe and that I will see you soon. If I can lay down beside you, I would, I would, I would. বলক ভিতৰলৈকে আহি থাকক